ৰাম এইখন কেতিয়া আহিব হেই চাউল ধুব লাগে পানী আনিব লাগে কেৰাহী আনিব লাগে চচপেন আনিব লাগে সিহঁতে সেই গৰু খোৱা দি খাবহি আহক খুৱাম মই ভালকে খুৱাম মই হ'ল কি হ'ল মেচটো পাহৰিল নহয় অত সময়ত মই কি ক'লো অত সময়ত মই কি কৈছিলো খাবি পালো আনিছো খুৱাম বল ঐ কেৰাহীটো ধৰ অকণ ধৰ খোৱা মাটি মাংস বল ইটান আনিলো নহয় চচপেনত দিবলৈ ঢোকা কিহেতি জ্বলাবি তই এটা কাম কৰ এতিয়া তই খৰি বিচাৰ মই চৌকাটো খান্দো আৰু এই কুকুৰৰ পোৱালি দুইটা আহিলে ভাল মাংস খুৱাম পোকাই মুখে মাংস খুৱাম ইহঁত দুইটাক এইখিনিতে দে চৌকা খন্দাই আছে সেইফালে দে খৰি কেইটামান বিচাৰ গৈ যা চচপেনটো মই ক'ত থলো বাৰু ন চচপেনটো আছে বাপৰে এতিয়া পানী খুৱাম মই ভাতৰ লগত ইহঁতক গৰু মুঠ খুৱাম ইহঁত দুইটাকে আহোক হ'ব দে ৰ মেচটো তোৰ তাত আছিলে নে মোৰ তাত আছে দিলো মই এটা কাম কৰচোন হ'ব কি ইহঁতকেইটাক ফোন এটা কৰচোন পাবহি গৰম পানীকণ বনাই থৈ দিওঁ দে আমি ন কি ক'লে আহি আছে সেই তিনিআলিলৈ যাওঁতে ইমান সময় লাগে নে অথনি এবাৰ মাংস অকণহে আনিব গৈছে আহি আছে আলু আনিলো মই পিঁয়াজ আনিলো মই আদা ৰচুন আনিলো মই সেই মাংসকণ সেই তোৰ তিনিআলি দোকানত কত চিন্তাৰ দোকান আছে এখন এবাৰ লৈ আহিব পাৰে সেই আকৌ কিবা অংক কৰিছে নেকি সিহঁতেতো অংক নকৰে পানী বহাই দিছো এতিয়া এইখিনি বহোগৈ অকণ বহালো পানী উতলিছে সেই মাংসকণ অহা হয় ধুই পেলাই ধুনীয়াকৈ বহাই দিব পাৰোঁ হয়নে নহয় আকৌ দে এতিয়া কি কৰিবি হেৰি কৰ তই গানকে গাচোন তই গান শিকিবলৈ গৈছিলি নহয় এই মই নাজানো অথনি এবাৰ অত দিনৰ পৰা কি কৰিলি ছোৱালী গৈ বুজিছ এবাৰ চোৱা নাই কিমান টাইম হৈ গ'ল ডেৰটা বাজি গ'ল হেৰিয়াৰ পোৱালি তহঁতে ক'ত আছ ভাই ডেকা গাঁও পালিগৈ কিয় ডেকা গাঁও পালিগৈ তিনিআলি পুখীয়া গাঁৱতো সেই মাংস পাই থাকোঁ শিৱদাৰ পৰা লৈ নাহিলি কিয় মাংস এপোৱা মাংস কাৰণে ডেকা গাঁও পাইছ হেৰৌ 100 টকাহে 100 টকাটো মই দিলো হয় তহঁতে মাংস বনাম কেতিয়া খাম কেতিয়া বে মই আকৌ ৰাতিলৈ ৰাসো আছে মোৰ কুকুৰ মই ৰাসত ছোৱালী চাব নাযাওঁ মই মেকআপ কৰা মেলি নাজানো নেকি সোনকালে নাহক কিয় 1:30 2টা বাজিব হ'ল কাটি দিছে ফোনটো চা আহি আছো ৰ বোলা আহি ডেকা গাঁও পালি 100 টকাৰ কাৰণে ডেকা গাঁও পালেগৈ চা তই সবা কৰিছো মই 100 টকাটো মই সিহঁতক দি দিব পাৰোঁ তেলৰ পইচাটো পুখীয়া গাঁৱত পায় হয়নে নহয় ক হয় পায় শিৱদাৰ পৰা লৈ আহিব পায় মাংসকণ আকৌ এটা কৰোঁ সোনকালে চুইচ অফ কৰি দিলে নহয় এই ভৰিডাল কুচাই ল পেণ্ডল কুচা এখন পালি গোটেই ভৰি ভিতৰ চিতৰ সোমাই ববাত এই চেনেলটো থৈ দে চেনেল থলে নাপাবি কিয় ক'ত পাবি চেনেল থলে কোনে নিব গম পাবি কুকুৰ আহিব মানুহ আহিব কোনে লৈ যায় ঠিক নাই চেনেল আকৌ লৈ যাব হাতত চাই গোটেই বালি হৈ যাবগৈ বল চা নাই লাহে যে সময় বাঢ়ি গৈ আছে মোৰ মানে অধৈৰ্য লাগি গৈছে মই সঁচা কথা কৈছো নহয় এসোপা চব লৈ পেলাই খঙতি মাৰি পেলাই দিম মই ঘৰ পামগৈ কিন্তু সঁচা কথা কৈছো যাওঁ বৌ কলৈ যাওঁ ৰ আহি লওক ৰ মই গৰম পানী বহাইছিলো নহয় হ'ল গৰম পানী নাইয়ে দেখোন কেৰাহীতে খৰি সোপা জ্বলি শেষ হ'ল ৰ'দডাল বৰ দিছে ৰে
ইয়াৰ চাগৈ মাথা পুৰা গৰম হৈ আছে সেই আজি মোবাইলত চুইচ অফ কৰি থৈ দিলি এ বাদ দে থয় এডাল পগলাডাল আধা পগলাডাল ইমান কোনে মাথা মাৰি থাকে ও এক মিনিট ৰহে মোক ফোনটো আহি আছিল মোবাইলটো চাইলেন্ট কৰি থৈছিল ফোন মাৰি থকাৰ কাৰণে ও হেল্ল' ও দেহা হ'লে ফোন মাৰি আছিলে মই গম পোৱা নাছিলোঁ মোৰ ছাৰ লগত আছিল মানে গম পাইছা নাই ঐ অফিচৰ কাম কৰি আছিলোঁ কি ক'বা মাথা চাথা বেয়া কৰি দিছে বে তোমাক কল কৰি আছোঁ আমি বেয়া চা নাপাব এই জাষ্ট এই কাউৰী মাত শুনিছা এই নহয় এই মই অফিচৰ ওচৰত কাউৰী ভাত চাত হ'ব দে হ'ব আহি গ'ল কোন ইহঁত আহিল হেৰিয়া পোৱালিকেইটা এতিয়া সময় পাইছা আঢ়ৈটা বাজিছা কোনে মাংস এপোৱা আনিবলৈ জানি ইমান টাইম লাগে তহঁতৰ খুৱাম ৰ তহঁতক মাংস কি আনিছ মাংস কি আনিলি ধনিয়া তই আনিছিলি তই নানিলি পাহৰি গলি সেই চাহ ইয়াক কিমান কি আনিছো চাচোন তই চাউল আলু দালি পিঁয়াজ কত কি আনিছিলো দে ইমান টাইম লাগে মাংসকণ আহি পাইছে কোনোমতে এই তোৰে খৰিয়ান গৈ যা এনে বহি থাকিব নালাগে যা গোটেই উঠ গোটেই শেষ কৰি পেলালি গৰহৰ নিচিনাকে খাই পেলালে গোটেইখিনি চা কি হ'ল তহঁতৰ গুটকাটো অকমান থব পাৰে ন জলকীয়া অলপ আনিছিলো কিবা মেম জলকীয়া নে কি জানো বুলি কয় যে কোনকুনি এইবাৰ থৈ দে জ্বলা হ'ব ভালকে আৰু এটা কাম কৰচোন তই খৰি বিচাৰ গৈ খৰি কথা যে কলি যে তই যে ইমান সময় যে ইয়াত যে থাকিলি মোবাইলত ধৰিলি দেখোন ঐ এইটো এতিয়া ঘৈণীয়েকৰ লগত কথা পাতি আছে খৰি বিচাৰিবলৈ দিলো ঐ তোনে খৰি কেইডাল নিবিচাৰ কিয় ভাত খাবি কেতিয়া ৰ গৈ আছো আৰু মই পামগে যদি পাওঁ আৰু যদি নাপাওঁ বেয়া নাপাবি হে এইকেইডাল যি পাইছো জ্বলিব তই अरे तूता एक पोरिंदा ऐसे तूता के कभी जोर ना पाया लूटा भोज बनाइছে দোকান কোনো নগ'ল কি হ'ল ধুনীয়া গোন্ধাইছে বৈ থাকো যা ধুনীয়া গোন্ধাইছে ধুনীয়া গোন্ধা বৈ যা হেৰি সিজিছে নেকি এখন দেখিছ সিজিছে নে চা গৰম হেতা লগাই দিম ধৰি লৈ নহয় গোন্ধটো ধুনীয়া আহিছে ন গোন্ধ আহিব সিজা নাই মাংস যা এফুটা উলিয়াব পাৰি এফুটা উলিয়াচোন চা খাবি এনে ধোঁৱাই খাইছে আকৌ সি মাথা খাবলৈ আহিছে টেষ্টিং কৰে সি খুৱাম হে তই আকৌ আহিলি মই তই ক'ৰ পৰা ওলালিহি আকৌ মাংস বনাইছা নহয় শিলগুটি সিজাইছে এই ভাত এটা খাই যাব ন দে ভাত খাবি খাবি দে একো নহয় কেইটানো খাবি তই ভাত ধুনীয়া ব্ৰইলাৰ মাংস নে হে ব্ৰইলাৰ মাংস নহয় কুকুৰা মাংস খাই যাম দেই হ'ব যা খাবি চব কৈ কেইমান আনগৈ যা কি হ'ল তই ধোঁৱা তই যে
এই লেবাৰ অলপ কিয় খালি থাক এ হ'ব দে আয়ো খাওক দে জানো দেখোন তাৰ গাঁৱত এটা বদনামটো ৰাইট কক তই জান নাই খাওক দে সেই খালি আজি মাংস নাথাকিব তই খাবই নাপাবি মাংস তাৰপিছত যে আৰু নকবি বোলে মাংস খাব নাপালো কিবা খাব নাপালো দে এপিচ দে এপিচ দে এপিচ দে মানে সঁচাকে দেই তোক খকে মই লৈ লওঁ দে এইটো কি দিছ জকাডাল দিছ এইডালো জকা সোমোৱা আহো ও দে ৰখবা বাবা কি হ'ল তই আকৌ নাহিবি আৰু মাংস তই ভুল কথাটো শুন তই ভাল বনাইছ তইতো আৰু তো এতিয়া লাষ্টত জ্বলাটো হৈছে নাই নিমখটো হৈছে নাই চাব লাগিব ন সেইকাৰণে আৰু এপিচ দি ল তাৰ পিছতে মই কৰিব পাৰিম এটা কাম কৰ দে পিচ দে হ'ব আৰু দিম বাৰু তোক মই এটা কাম কৰ কি কৰিম আৰু তই গোটেই কেৰাহীটোৱে লৈ যোৱা এপোৱা মাংস তই টেষ্ট কৰোঁতে কৰোঁতে ভাতৰ লগত কি খাম আমি আৰু এটা আহিছে কোমল চাই দে কোমল চাই দে কোমলে হো একে এপিছে আৰু যা নাহিব মাংসটো হৈছে আৰু বুজিছ ভৱেন তই আকৌ আহিলি এইবোৰ নালাগে আৰু দে ধুনীয়া বনাইছ বুজিছ সেইবিলাক কথা বাদ দেচোন তই যে 5-6বাৰ মান টেষ্ট কৰিবলৈ আহিলি নিমখটো হৈছে নাই 5-6বাৰ নাই কৰা নিমখটো হৈছে নে নাই নিমখ হা পাহৰি থাকিলেও কেনেকুৱা টেষ্ট আছিল দে 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 আৰু পিচ দে কৈ দিম দে দে আৰু পিচ দে নিমখটোৱে চাব লাগে সৰু চাই দে পিচ দে নাহিবি আৰু ভাই মই তোক দেখি দেখি মোৰ বেয়া হৈ গৈছে তই নাহিবি আৰু টেষ্ট কৰিবলৈ অ মোবাইল ধুনীয়া হৈছে ঐ নিমখ হৈছে নে নাই নিমখ জোখৰ হৈছে নিমখ পাছত যদি ভাত খাবলৈ যদি নিমখ কমে বা বাঢ়ে তেতিয়া গম পাবি তই মাংস দেচোন মাংস ৰ চবকে দিব লাগিব জোল আলু তোক মই দি আছো ৰ খাবি ৰ চবকে দি ল তই খাই ল তই যে তই যে 7বাৰ 8বাৰ তই যে টেষ্ট কৰিলি মাংস নিমখ কি জোখ ললি তই নিমখে নাই নাহা হ'ব কেলা খা তহঁতে মাছ ভাত মাংস যি আছে চব নদীত পেলাই দেগৈ আৰু এই মূৰ নোহোৱাটোক নদীত পেলাই দিবিগৈ মই যাওঁ